মই প্ৰথমতে কংগ্ৰেচুলেশ্যন জনাইছোঁ যি বিদ্যালয় LP ME হাই স্কুল হায়াৰ ছেকেণ্ডাৰী কলেজ প্ৰভিন্সিয়েলাইজ হ'ল মই তেখেতসকললৈ কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু সঁচাকৈ অতি মানে এটা সেন্টিমেন্টাল বিষয় হয় আজি আমি যেটো ইয়াত এপইন্টমেন্ট ডিস্ট্ৰিবিউশন কৰিছোঁ সার্টিফিকেট ডিস্ট্রিবিউশন কৰিছোঁ এপইন্টমেন্টৰ কাৰণে ইয়াত আমি যেটো দেখিবলৈ পালো কিছুমান শিক্ষক আছে যাৰ চাকৰি মানে মাত্ৰ এমাহ আছে কিছুমান শিক্ষক আছে যাৰ চাকৰি মাত্ৰ 3 মাহ আছে তো ইয়াৰ লগতে আৰু কিছুমান এনেকাও কেছ ওলাল যে এমাহ আগত যিজনে শিক্ষক আছিল তেখেতে ঢুকালে আৰু এতিয়া তেখেতৰ এপইন্টমেন্টটো আহিছে তেনেকা পৰিয়ালবৰ্গ আমি পাইছোঁ গতিকে অসমৰ যেটো শিক্ষা সমস্যা এটো অতি জটিল এটা ৰূপ ধাৰণ কৰিছে তথাপিতো মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কি এই যে এপইন্টমেন্ট প্ৰক্ৰিয়া বা প্ৰভিন্সিয়েলাইজ প্ৰক্ৰিয়াটো যে আগবাঢ়াই লৈ গ'ল ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু যিসকলে পাইছে মই কংগ্ৰেচুলেশ্যন জনাইছোঁ যে তেখেতসকলে মানৱ সেৱা কৰি আছে শিক্ষাদান কৰি আছে ভেঞ্চাৰ স্কুলৰ ডাঙৰ এটা অৰিহণা আছে অসমত শিক্ষাৰ যেটো হাৰ আজি যেটো আমি শিক্ষাৰ হাৰ পাবলৈ সক্ষম হৈছোঁ ইয়াত ভেঞ্চাৰ স্কুল ভেঞ্চাৰ কলেজৰ এটা ডাঙৰ এটা অৰিহণা আছে তো ইয়াৰ কাৰণে চৰকাৰৰ যেটো পলিচি এই পলিচিটো সংশোধন কৰি হলিও বাকিখিনি থকা বিদ্যালয় আমাৰ বিটিআৰ অঞ্চলত প্ৰায় 1300 বিদ্যালয় আছে আৰু এতিয়াও LP ME হাই স্কুল কলেজ লৈ পেলাই এইখিনি বিদ্যালয় মহাবিদ্যালয়খিনি অতি শীঘ্ৰে প্ৰভিন্সিয়েলাইজ কৰিব লাগিব এই কাৰণে অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক জনাইছে যে অহা 15 তাৰিখৰ ভিতৰত আৰু কিছুমান গাইডলাইন ওলাব যাৰ দ্বাৰা কিছুমান ৰৈ যোৱা স্কুলবিলাক ড্ৰপ পোষ্টবিলাক প্ৰভিন্সিয়েলাইজ কৰিব পাৰিব ইয়াৰ কাৰণে তেখেতসকলে এই পদক্ষেপটো ল'ব আমাৰ তৰফৰ পৰা মই ক'ব বিচাৰিছোঁ যোৱা 7 জানুৱাৰী 2020 চনত আমাৰ বিটিআৰ চুক্তি হৈছিল আৰু বিটিআৰ চুক্তিৰ 4.3 দফা মতে যিখিনি আমাৰ ইয়াত বড় মিডিয়াম অসমীয়া মিডিয়াম বিদ্যালয়বিলাক আছে মাতৃভাষা মিডিয়ামৰ বিদ্যালয়বিলাক আছে সকলো বিদ্যালয় স্পেশাল কনসিডাৰেশনত প্ৰভিন্সিয়েলাইজ হ'ব লাগে য'ত ষ্টুডেন্ট আছে য'ত নেকি আমাৰ RTৰ নৰ্মছ মতে ফিলআপ কৰে কি 1 কিলোমিটাৰ দূৰত আছে স্কুলবিলাক LP স্কুলবিলাক 3 কিলোমিটাৰ দূৰত ME স্কুল আছে 5 কিলোমিটাৰত হাই স্কুল আছে এইবিলাক যেটো নৰ্মছবিলাক ফিলআপ কৰে সেই বিদ্যালয়বিলাকো অতি শীঘ্ৰে প্ৰভিন্সিয়েলাইজ কৰা হ'ব আৰু ইয়াৰ কাৰণে ইতিমধ্যে হাই পাৱাৰ কমিটি গঠন কৰা হৈছে আৰু সেই হাই পাৱাৰ কমিটি ইয়াৰ প্ৰচিডিউৰবিলাক চাই আছে সিলেকশন প্ৰচিডিউৰবিলাক তেখেতসকলে ফলো কৰি আছে মই আশা কৰোঁ কেইদিনমানৰ ভিতৰতে বা কেইমাহমানৰ ভিতৰতে বাকিখিনি স্কুলৰ সমস্যাও সমাধান হ'ব মোৰতো প্ৰায় 40 বছৰে হ'ব ৰিটায়াৰ কেতিয়া হ'ব ৰিটায়াৰ মাত্ৰ 4 বছৰ আছে নেকি হয় হয় আজিলৈকে চৰকাৰী হোৱা আমাৰ স্কুলখন 1182 ষ্টাৰ্ট হোৱা তাৰপিছত আমাৰ স্কুলটো 13 চনতে হৈ গৈছে হা আমাৰ মানে অলপ এই কাগজৰ কিবাটো ৰৈ গৈছে সেইকাৰণে আহ্বান দিব চৰকাৰক হা মই এতিয়া চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে মোৰ সব ঠিক ঠাক আছে আমাৰ স্কুলখন এনেকা জায়গাত মানে চাৰিওফালে নদীৰে আগুৰা হা সৰু গাঁও মানে ল'ৰা ছোৱালীবিলাক ক'তো যাব নোৱাৰে আৰু ইমান দিনে আমি মানে ৰেগুলাৰ ক্লাছ কৰি আছোঁ কিয় আমাৰ স্কুলখন বাদ পৰি গ'ল আপোনালোকৰ স্কুলটো ভৰাই দিব লাগে আমাৰ স্কুলখন অতি সোনকালে মানে প্ৰভিন্সিয়েলাইজ হ'বই লাগে আমাৰ বেষ্টৰ যিবিলাক হৈছে আমাৰো হ'ব লাগে থেংক ইউ